নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম মোৰ ইউটিউব চেনেললৈ। তো বন্ধুসকল, আপোনালোকে অসম চৰকাৰৰ যিকোনো চাকৰি এপ্লাই কৰিবলৈ হ'লে এক্সচেঞ্জৰ চাৰ্টিফিকেটখন অতি প্ৰয়োজন হয়। য'ত আপোনালোকে যদি এপ্লাই কৰে, সেই এপ্লাই কৰোঁতে এক্সচেঞ্জৰ যি নাম্বাৰ, সেই নাম্বাৰটো বিচাৰে। প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ এক্সচেঞ্জৰ অফিচ একোটা থাকে আৰু তাত আপোনালোকে অফিচলৈ গৈ এই এক্সচেঞ্জৰ চাৰ্টিফিকেটখন এপ্লাই কৰিব লগা হয়। আৰু এই এক্সচেঞ্জৰ চাৰ্টিফিকেটখন এপ্লাই কৰোঁতে অফিচত মানে কি বহুত জাম হয়, যাৰ ফলত বহুতে অশান্তি পায়, বহুতে অসুবিধা পায় আৰু একেদিনাই এই চাৰ্টিফিকেটখন পোৱাটো অসম্ভৱ। তো সেইকাৰণে আপোনালোকৰ বাবে খুবেই ভাল খবৰ, কিয়নো অনলাইন দ্বাৰা আপোনালোকে এই এক্সচেঞ্জৰ চাৰ্টিফিকেটখন এপ্লাই কৰিব পাৰিব। তো অসমত যিকোনো চাকৰিৰ বাবে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে এই এক্সচেঞ্জৰ যিখন চাৰ্টিফিকেট, এইখন অতি ইম্পৰ্টেণ্ট হয় আপোনালোকে যিকোনো চাকৰিত এপ্লাই কৰিবলৈ হ'লে। তো আপোনালোকক জনাব চেষ্টা কৰিম অতি এটা ভাল খবৰ, কিয়নো অসম চৰকাৰে 27 ছেপ্টেম্বৰ তাৰিখে এটা ৱেবছাইট লঞ্চ কৰিছে, যিটো ৱেবছাইটৰ দ্বাৰা আপোনালোকে সেই এক্সচেঞ্জৰ চাৰ্টিফিকেটখন আপোনালোকে অনলাইন দ্বাৰা এপ্লাই কৰিব পাৰিব। যদিহে আপোনালোকে ৰিনিউ কৰিব বিচাৰে, তেতিয়াহ'লে ৰিনিউ কৰিব পাৰিব এই অনলাইনৰ দ্বাৰা। তো আপোনালোকৰ বাবে খুবেই ভাল খবৰ। তো আপোনালোকে যদিহে নতুনকৈ এপ্লাই কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে এতিয়া এপ্লাই কৰিব পাৰিব অনলাইন দ্বাৰা। আৰু যদি আপোনালোকৰ ৰিনিউ কৰিবলগীয়া আছে, তেতিয়াহ'লে ৰিনিউ কৰিব পাৰিব। তো এক্সচেঞ্জৰ চাৰ্টিফিকেটখন যিহেতু 3 বছৰৰ বাবে ভেলিডিটি থাকে, যদিহে আপোনালোকে সেই 3 বছৰ যদি এক্সচেঞ্জৰ চাৰ্টিফিকেটখন উকলি যায় 3 বছৰ, তেতিয়াহ'লে আপোনালোকে সেই এক্সচেঞ্জৰ চাৰ্টিফিকেটখন আকৌ ৰিনিউ কৰিব লাগিব। তো যিহেতু মোৰ এই এক্সচেঞ্জ চাৰ্টিফিকেটখন 2019 চনত উলিয়াইছিলোঁ আৰু ইয়াত ৰিনিউ কৰিব লাগিব 2022 চনৰ পাছত, মানে কি 2022 চনলৈকে ভেলিডিটি আছে এই চাৰ্টিফিকেটখন। তো 3 বছৰ ভেলিডিটি থাকে। তো আপোনালোকে 3 বছৰৰ পিছত এই এক্সচেঞ্জৰ চাৰ্টিফিকেটখন এপ্লাই কৰিব পাৰিব। আপোনালোকে অনলাইন দ্বাৰা এপ্লাই কৰিব পাৰিব আৰু ৰিনিউ কৰিব পাৰিব। তো আজি আপোনালোকৰ বাবে এইটো ইনফৰমেশ্যন দিব চেষ্টা কৰিলোঁ। আপোনালোকে যদি এক্সচেঞ্জৰ যদি নাম লগোৱা নাই বা এক্সচেঞ্জৰ চাৰ্টিফিকেট উলিয়াই নাই, তেতিয়াহ'লে আপোনালোকে এতিয়া অতি সহজে মোবাইলতে বা আপোনালোকে কম্পিউটাৰ দোকানত গৈ অনলাইন দ্বাৰা এপ্লাই কৰিব পাৰিব আৰু চাৰ্টিফিকেট ডাউনলোড কৰিব পাৰিব। তো যদিহে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু যিমান পাৰে বন্ধুসকলে ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো আজিলৈ ইমানে, নমস্কাৰ।